ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডত নৱতম সংযোজন মুকলি হল অটল অমৃত অভিযানৰ নগদবিহীন স্বাস্থ্য সেৱা উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰে আঁচনি ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডক নমাত্ৰা প্ৰদানৰ লক্ষ্যৰে এবাৰ নগদবিহীন স্বাস্থ্য সেৱা প্ৰতিজন নাগৰিকৰ কাষলৈ নিয়াৰ দিশত আগবাঢ়িছে ৰাজ্য চৰকাৰ বুধবাৰে অটল অমৃত অভিযানৰ এই নগদবিহীন স্বাস্থ্য সেৱা আঁচনি বন্তি প্ৰজ্বলনেৰে মুকলি কৰে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে অসমীয়াতে ভাষণৰ পাতনি মেলা উপৰাষ্ট্ৰপতিগৰাকীয়ে বুধবাৰৰ দিনটো ঐতিহাসিক বুলি মন্তব্য কৰে फ्रेंड्स नमस्कार मुझे आज ही अकोमत अपराधों को माधुत उपस्थिति देखी बोलो ए पॉय वोटी खोई हकी होयसु मैं अपराधों को लेके रंगाली बिहोर आंतरिक शुभेच्छा जनाइछु अटल अमृत अभियान रायजोर हेवात मुकोरी कोरिबरे पॉय মই आनंदित होयसु ये स्वास्थ्य बीमा नगद विहीन बीमा आसानी कोनी दरिद्ररुक हकोदरो বাবে गुणगत स्वास्थ्य सेवा বহু কম কৰি তোলাৰ উপৰি চিকিৎসা ব্যয় বহু আৰ্থিক উদ্ধাৰ কৰাও প্ৰদান কৰিব to formally launch this historic scheme. I call it as historic. It will go down in the history of Assam. Not only Assam, it will go down in the history of the country. If this scheme is implemented in letter and spirit, this will really help the poor people and they will remember the government forever for this great beneficial scheme. উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ভাষণ প্ৰসংগত সকলো নাগৰিককে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰো আহ্বান জনায় ইফালে দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পোৱা ধৰ্ষণ কাণ্ডটো হৰপ দেখা গ'ল উপৰাষ্ট্ৰপতিগৰাকী ধৰ্ষণক লৈ ৰাজনীতি নকৰিবলৈ সকলোকে আহ্বান জনাইছে এম ভেংকায়া নাইডুৱে Don't connect rape cases with politics. The moment you connect rape cases with politics, the issue is gone. 4 days you enjoy, your government is much, मेरा 50%, आपका 50%, तुम्हारा 60%, मेरा 40%, मतलब नहीं. Whether it is rape cases, whether it is atrocities against women, whether it is atrocities against scheduled caste people or scheduled tribe people, after 70 years of independence, this great civilization, you discriminate people on the basis of religion or caste, and you don't allow him to come to temple. Atrocious, nonsense. We should bring the change among the whites of the people. All these people, irrespective of caste, creed, sex, religion, India is one. We are one nation, one people, one country. That should be the attitude. উল্লেখ্য যে ৰাজ্যৰ 92% লোকক সামৰি অটল অমৃত অভিযানৰ স্বাস্থ্য সেৱা আগবঢ়াব ৰাজ্য চৰকাৰে কেৱল দৰিদ্ৰ সীমাৰেখাৰ তলৰে নহয় বছৰি 5 লাখ টকাৰ ভিতৰত আয় থকা পৰিয়ালৰ লোকেও এই সুবিধা লাভ কৰিব অটল অমৃত অভিযান দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আৰু দৰিদ্ৰতাৰ সীমাৰেখাৰ ওপৰত সকলোৰে বাবে অসমৰ 92% মানুহৰ বাবে স্বাভাৱিকতে আজিৰ দিনটো আমাৰ ৰাজ্যখনৰ দীঘলীয়া বিকাশৰ যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ দিন যোৱা এটা বছৰৰ ভিতৰত আমি ইতিমধ্যে 1,50,00,000 মানুহৰ অধিকক আমি অটল অমৃত অভিযানৰ বায়োমেট্ৰিক কাৰ্ড আমি হাতত তুলি দিবলৈ সক্ষম হৈছো ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ্বৰ সহযোগত কল্যাণ গগৈ আসাম টক্স